হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে 4:30 আৰু মায়ে আৰু মই দুয়ো মিলি পিঠাগুড়ি খুন্দি আছোঁ। চ' আপোনালোকক অকণ দেখুৱাই গৈ থাকিম সকলোবোৰ কামৰ। আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু এইফালে মায়ে বনাই আছে মানে নাৰিকল ভাজি আছে। আপোনালোকে হয়তো অকণমান ভালদৰে দেখা পোৱা নাই কাৰণ তেতিয়া অলপ আন্ধাৰ হৈছিল, চ' সেইবাবে। আৰু এইফালে মায়ে বনাই আছে পিঠা মানে তলত চুলাখন পাৰি লৈছে, লৈ তাতে বনাই আছে পিঠা। আৰু আপোনালোকক সকলোবোৰ দেখুৱাই গৈ থাকে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লাইক এটা কৰি যাব প্লিজ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাজিল 7টা। চ' এইবিলাক আপোনালোকে দেখি ভাবিছে চাগে মই কি লৈছোঁ। এইবিলাক হৈছে গাখীৰৰ চানাৰে গোল্লা বনোৱা হয়। চ' মই এই গাখীৰৰ চানাৰে গোল্লা বনাবৰ বাবে সাজু কৰি আছোঁ, মানে প্ৰস্তুতি চলাই আছোঁ। এইবিলাক হাতেৰে মুঠি এনেদৰে ভালদৰে মুঠি চ' এনেদৰে মুঠি মানে মিহি হ'ব লাগিব। তাৰপিছত গোল্লাটো চেপ দিব লাগিব। এনেকৈ গোল্লা প্ৰস্তুত কৰা, যদিও আপোনালোকক ৰেচিপিটো লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব, তো মই দি দিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। তাৰপিছত মই আপোনালোকক দেখুৱাই দিছোঁ সেইবিলাক মোৰ চানাবিলাক মঠা হৈ যোৱাৰ পিছত মই সেইবিলাক লাড়ু চেপ দিছোঁ। গোল্লাটো লাড়ুটোলৈকে চেপ দি লৈছোঁ। তাৰপিছত মই মানে চেনি পানী দি দিম। এনেকৈ চেপ দি গৈ আছোঁ আৰু আপোনালোকক অকণ দেখুৱাই গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো প্লিজ লাইক কৰি দিব। আৰু এয়া মোৰ গোল্লা হ'বলৈ হৈ গৈছে। আৰু মই এইবিলাক চেনি পানী দিলোঁ আৰু ডাবল চাইজৰ হৈ গৈছে গোল্লাবিলাক আৰু খাবলৈ একেবাৰে সোৱাদযুক্ত হৈছে। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। নেক্সট দিনা লগ পাম। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি হৈছে ঈদৰ দিনা ৰাতিপুৱা। চ' আপোনালোকক সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা ঈদৰ বহুত শুভেচ্ছা জনালোঁ। আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ঘৰতে থাকি নমাজ পঢ়ক, সুস্থ থাকক, আকৌ কি বুলি কয় মাস্ক পৰিধান কৰি থাকক, যিহেতু আমাক চৰকাৰে SOP নিয়ম বান্ধি দিছে। চ' সেইকাৰণে কৈছোঁ। আৰু আপোনালোকে প্লিজ ভিডিঅ'টি শেষলৈকে চাই মৰম দিবলৈ একেবাৰে নাপাহৰিব। হেল্ল' ফ্ৰেণ্ডছ, আহি গ'লোঁ আমি ঈদ খাবা। ৰাতিপুৱাই খাই দিওঁ আৰু কিবা কিবি দিছি খাই দিওঁ আৰু কিবা পিঠা দিছি, ভাজা পিঠা দিছি, হাপনা পিঠা দিছি, এইগিলাখান ৰাতিপুৱা খাবা দিছি। আকৌ বেলা আধা বেৰিছি পোলা বনাব আৰু কিবা কিবি বনাব সেইবিলাক। চ' আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক এটা কৰি দিব। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমাৰ গা পা ধোৱা হৈ গ'ল আৰু ড্ৰেছ পাতি কৰা হৈ গ'ল। এতিয়া মই নমাজ পঢ়ি আহোঁ। তাৰপিছত আপোনালোকক দেখাই যাই থাকিম, আপোনালোকে চাই যাই থাকিব। আৰু এতিয়া মই নমাজ পঢ়ি আহোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া কিবা 5:15 আৰু আমি অলপ ফুৰিব আহিছোঁ। আৰু মোৰ লগত আছে আজি চিন্তু আছে আৰু চ' আমি এতিয়া অলপ ফুৰোঁ আৰু আপোনালোককো দেখাই যাম ক'ত যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইবিলাক হৈছে একদম সেউজীয়া পৰিৱেশ। অকণমান আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই থাকক। আৰু বাচ্চাই মোক আড্ডা দি আছে। আৰু আমাৰ একদম গাড়ী চাড়ী নাই, আমি একদম ঠেংগাড়ী মাৰি আহি আছোঁ আৰু অলপ ফুৰিব। গাড়ী নাই, কি কৰিম। আৰু আমি এতিয়া খোজকাঢ়ি আহি গাঁৱৰ মাজে আহি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি আহি এটা সুন্দৰ মন্দিৰ দৰ্শন কৰি লগতে আমি এতিয়া গৈ আছোঁ। আপোনালোকক সকলোবোৰ দেখুৱাই গৈ থাকিম। গাঁৱৰ সৌন্দৰ্য পৰিৱেশ, গছ-গছনি, গছ-লতা তৰু-তৃণৰে ভৰা এই পৰিৱেশ আপোনালোকে চাই গৈ থাকক। আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পাৰে বুলি কৈছোঁ প্লিজ।
বহি গৈছিল কিন্তু তাৰ ফলত এইবিলাক মাৰিব লাগে আমি এতিয়া ফুৰি আহি অকণমান বহি লৈছোঁ ভাগৰ লাগি গৈছোঁ অকণমান বহি লৈছোঁ আৰু মোৰ লগত আছে সেইটো আজাদ আৰু এইফালে অকণমান আপোনালোকক প্ৰকৃতিৰ সৌন্দৰ্য দেখুৱাই দিছোঁ চাই থাকক আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগিছে কৈ দিয়া লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব নালাগে ছাবস্ক্ৰাইব কৰি দিব পাৰিলে আৰু আহি আহি আমি পাই গ'লোঁ মই পৰা পাঠশালা স্কুল চিন্টুৰমৰ পঢ়িছিলোঁ আগতে একেবাৰে মানে সি অলপ তলৰ বেটছত আছিল মই ওপৰৰ বেটছত আছিলোঁ সেনেকুৱা আছিল সি কিবা এটা কথা কৈছে কিবা পুৰণি স্মৃতি মনত পৰিছে মানে সি এইখন স্কুলত পঢ়ি মানে এটা ভাল পোৱা নাছিল মানে ভয়তে পলাই থাকিছিল সেইটো কৈ আছিল আৰু সি ইয়াৰ পৰা গৈ বেলেগ এখন স্কুলত এডমিশ্যন লৈছিল সেইটো এটা কথা কৈছিল আমি সেই কথাটো হাঁহি দিছিলোঁ মাত নাই subscribe kuri